নমস্কাৰ বন্ধু বান্ধৱী, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মাছ ফ্ৰাই কৰিছোঁ। ৰঙালাও মাছ বনাম। এইফালে আমাৰ নতুন চৌকা, আজি জুইতে বনাইছোঁ। এয়া কেৰাহী গৰম হৈছে, গৰম হ'ব তেল দিম। এয়া মাছ ফ্ৰাই কৰি লওঁ, আপোনালোকক দেখাইছোঁ। ৰঙালাও আৰু মাছৰ আঞ্জা বনাম। এইফালে তেল দিলোঁ, তেল গৰম হৈ আছে। এয়া মাছত নিমখ আৰু হালধি সানিছোঁ। এতিয়া মাছ ফ্ৰাই কৰিম তেল গৰম হ'লে। এইফালে তেল গৰম হৈ গ'ল, এতিয়া দিম মাছ দি দিওঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। জুইত বনোৱা বস্তু খাবলৈ সোৱাদে বেলেগ। ৰঙালাও আৰু মাছৰ আঞ্জা বনাওঁ। মাছ ফ্ৰাই হৈ গ'ল। মাছটো ভালকৈ ফ্ৰাই কৰা নাই, কাৰণ শাকত দিম যে, সেইটো কাৰণে। এয়া পিঁয়াজ, নহৰু, তেল গৰম হৈ আছে। এতিয়া পিঁয়াজ দিছোঁ। এয়া পিঁয়াজ ভাজিছোঁ। এইখিনি ভাজা হৈছে, এতিয়া দিম নহৰু, আদা, থেতেলিয়াই লোৱা নহৰু, আদা। এয়া চৌকাটো। নহৰু আদা ভাজা হৈ গ'ল, এতিয়া দিম ৰঙালাও আৰু আলু। এতিয়া দিম হালধি। এতিয়া দিম নিমখ। এতিয়া পানী দিছোঁ। শাক উতলি আছে, এতিয়াহে ফ্ৰাই কৰিলে মাছখিনি দি দিওঁ। এয়া হৈ আছে, উতলটো আহি আছে। ভালকৈ ভাজি লওক, তাৰপিছত দেখাম আপোনালোকক। এয়া মাছৰ আঞ্জা হৈ গৈছে, এতিয়া দিম কেঁচা ধনিয়া। এয়া কেঁচা ধনিয়া, ৰঙালাওৰ সৈতে মাছৰ আঞ্জা। এইফালে খানা ৰেডি হৈ গ'ল। এয়া বনাইছোঁ কবি আৰু গৰম হৈ আছে, কবি আৰু আলুৰ ভাজি। আৰু এয়া মাছৰ ৰঙালাও আৰু আলু মাছৰ আঞ্জা। এয়া